ছিংগাপুৰত বিক্ৰী নোহোৱা মদ শ্যাম কানুৱে দিছিল জুবিন দাক। কিয় শ্যাম কানুৱে তেনে মদ খাবলৈ দিছিল জুবিন দাক? দেহত এলকহলৰ পৰিমাণ 360ৰ ওপৰত থকাৰ পাছতো তেওঁক লৈ যোৱা হৈছিল ইয়ত যাত্ৰাত। দালাল শ্যাম কানু আৰু ডকাইত সিদ্ধাৰ্থৰ দায়িত্বহীনতাৰ বাবেই মৃত্যু হল নেকি জুবিন দাৰ? শ্যাম কানু মহন্তৰ ওপৰত ভাৰতীয় ন্যায় সংহিতাৰ 103 ধাৰা। আজি দাখিল কৰা হল প্ৰাণৰ শিল্পী জুবিনদাৰ হত্যাৰ চাৰ্জশ্বিট। 3500 পৃষ্ঠাজোৰা জুবিনদাৰ হত্যাৰ চাৰ্জশ্বিট। পৃষ্ঠাৰ সংখ্যাতেই অনুমান কৰিব পাৰি যে হত্যাকাৰী কেইটাই বহু দিনৰে পৰা আমাৰ প্ৰাণৰ মৰমৰ শিল্পীগৰাকীক কষ্ট দি মৃত্যুৰ মুখলৈ ঠেলি দিছিল। ছিংগাপুৰত বিক্ৰী নোহোৱা এবিধ সুৰা শ্যাম কানুৱে জুবিন দাক খাবলৈও উপহাৰ দিছিল। কিন্তু এয়া কেনেকৈ সম্ভৱ হল? দেহত এলকহলৰ পৰিমাণ 360ৰ ওপৰত থকাৰ পাছতো তেওঁলোকে জুবিন দাক লৈ গৈছিল ইয়ত যাত্ৰাত। দালাল শ্যাম কানুৰ এই দায়িত্বহীনতাৰ বাবেই আজি মৃত্যু মুখত পৰিল অসমৰ প্ৰাণৰ শিল্পীগৰাকী। শ্যাম কানু মহন্তৰ ওপৰত ভাৰতীয় ন্যায় সংহিতাৰ 103 ধাৰা এতিয়া সন্নিৱিষ্ট হৈছে। এই ধাৰাৰ অধীনত শাস্তি হৈছে আজীৱন কাৰাবাসৰ পৰা মৃত্যুদণ্ড পৰ্যন্ত। সঁচাই আমাৰ হিয়াৰ আমঠুজনক এনেদৰে তিল তিলকৈ মৃত্যুমুখত ঠেলি দিয়া এইজন দালালো মৃত্যুদণ্ডৰেই যোগ্য বুলি এতিয়া প্ৰতিজন অসমীয়াই কৈছে।